मसलपुराव ब्राउफेडनि बानजानियाव दिनैनिफ्राय जागायजेनबाय रायजोआरि आखाइ इसान दिन्थिफुंनाय। बाक्सा जिल्लानि सदर मसलपुरनि दुर्गा मन्दिरनि फोथाराव ब्राउफेडनि बानजानियाव दिनै रायजोआरि आखाइ इसान दिन्थिफुंनायखौ आलारि बाथि फोजोंनानै बेखेवनानै होयो मावफुं सोद्रोमा राकेश ब्रह्मआ। दिनैनिफ्राय फैगौ 12 एप्रिलसिम सोलिबाय थानो गोनां बे आखाइ इसान दिन्थिफुंनायाव आसामनि गुबुन गुबुन जायगानिफ्राय गं 600 गलाफोरा बाहागो लाफैगोन। बेखेवनाय समाव बिटिसिनि जइन्ट सेक्रेटारि पामि ब्रह्म, ब्राउफेडनि मेनेजिं डाइरेक्टर सानसुमै बसुमतारी, मसलपुर नोगोर आफादनि मासिगिरि बिद्युत बसुमतारी आरो जिल्लानि माखासे बिबानगिरिफ्राबो बाहागो लायो। बे आखाइ दिन्थिफुंनायनि सायाव मावफुं सोद्रोमा राकेश ब्रह्मआ मा बुंदों फै मिथिना लानि। আজি আমাৰ বাক্সা ডিষ্ট্ৰিক্ট মচলপুৰত ষ্টেট এক্সপো যি আমাৰ হেণ্ডলুম ইয়াত মানে বিটিআৰ চৰকাৰৰ ব্ৰফেডৰ দ্বাৰা নেতৃত্ব ইয়াতে এটা ধুনীয়া এটা পৰিৱেশৰ এটা এক্সপো ইয়াত হৈ আছে। ইয়াত মাৰ্কেটিং এটা প্ৰচেছ এটা হৈ আছে আৰু আমাৰ এই অঞ্চলবিলাকত বহুত দিন ধৰি ইয়াত তেনেকুৱা এটা পৰিৱেশ হোৱা নাছিলে। বহু বছৰ ধৰি এই অঞ্চলবিলাকত তেনেকুৱা পৰিৱেশ আমি পাবলৈ সক্ষম হোৱা নাছিলোঁ, কিন্তু আজি এটা খুব মানে হাই লেভেলৰ খুব ধুনীয়া এটা পৰিৱেশত এই এক্সপোখন হৈ আছে। আজিৰে পৰা ইয়াত 12 দিন ধৰি আমাৰ এই অঞ্চলৰ বিভিন্ন কাপোৰ বোৱা আমাৰ বাইদেউসকল ইয়াত কাপোৰ বিক্ৰী কৰিবলৈ পাৰিব আৰু ইয়াত বহু মানে অঞ্চলৰ পৰা আমাৰ বাইদেউসকল যাৰ মানে ইয়াত দোকান আছে, কাপোৰৰ দোকান আছে, সেই বাইদেউসকলে ইয়াতে বিক্ৰী পাত্তা কৰিবলৈ পাৰিব। আমি ভাবিছোঁ এইকেইদিন আমাৰ এই মচলপুৰ অঞ্চলৰ এটা সুন্দৰ এটা পৰিৱেশ আমাৰ এই মচলপুৰবাসী ৰাইজ বা বাক্সাবাসী ৰাইজে পাবলৈ সক্ষম হ'ব। আমি কৈছোঁৱে যে আমাৰ আজিৰ দিনৰ হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টত আমাৰ টেক্সটাইল মিছন অলৰেডি বিটিআৰ চৰকাৰৰ পৰা চলি আছে। 25টা টেক্সটাইল ইনষ্টিটিউট অলৰেডি কমপ্লিট হৈছে। তাত অলৰেডি ট্ৰেইনিং নতুন পদ্ধতিৰে যাক আমি জাকাৰ মেচিন বা বিভিন্ন মেচিনেদি ট্ৰেইনিং দিয়া যোনটো পদ্ধতি, সেই পদ্ধতি বিটিআৰৰ 4খন ডিষ্ট্ৰিক্টৰ ভিতৰত চলি আছে আৰু আমি আশাবাদী এই যে ল'ৰা ছোৱালীবিলাক ট্ৰেইনিং লৈ পেলাই উঠিব, সেই ল'ৰা ছোৱালীবিলাকে নতুন যুগৰ যি কাপোৰ বোৱা যি মানে আধুনিকৰণ যি এটা ব্যৱস্থা ইয়াৰ সকলোৱে সাঙুৰাই খাব। ইয়াৰ দ্বাৰা আমাৰ যি নিবনুৱা সমস্যা বহুখিনিয়ে খাম কাটিব, আমি সেইটো ক'ব পাৰোঁ। সেইটো কাৰণে সেইটো আচলতে দুৰ্ভাগ্যজনক। অলৰেডি আমাৰ সকলো মানে প্ৰশাসনৰ দিগৰ পৰা ইয়াক ৰোধ কৰাৰ কাৰণে চেষ্টা কৰা হৈ আছে আৰু এইটো কথা সত্য যে বাহিৰৰ পৰা যদি ইয়াৰ কাপোৰ যদি আহি থাকে তেনেহ'লে আমাৰ বাইদেউসকলৰ যি আমাৰ থলুৱা যি আমাৰ কাপোৰ, সেই কাপোৰবিলাকো ইয়াত আমাৰ 4টা নোহোৱা হৈ যায় আৰু এই 4টা নোহোৱাৰ কাৰণে আমাৰ শিপিনীবিলাকে যিমান কষ্টৰে কাপোৰ বোৱা হয় সেই কাপোৰৰ যোনটো মূল্য, সেই মূল্যটো পাবলৈ সক্ষম নহয়। তাৰ কাৰণে আমি প্ৰশাসন বুলি নহয়, সকলো আমাৰ এই অসমত যিমান আমাৰ বিটিআৰত যিমান আমাৰ সংগঠনবিলাক আছে, দলবিলাক আছে, ইয়াত উঠি পুৰি লাগি পেলাই বাহিৰৰ পৰা অহা কাপোৰৰো ৰোধ কৰাব লাগিব। তেনেহ'লে আমি আমাৰ ভাইসকলৰ, আমাৰ বাইদেউসকলৰ, আমাৰ ভণ্টিসকলৰ, আমাৰ আইসকলৰ আমি যে জীয়াই থকাৰ যি এটা আমাৰ সহজ এটা ব্যৱস্থা আছে, সেই ব্যৱস্থাটো আমি পাবলৈ সক্ষম হ'ম। এই ক্ষেত্ৰত কৈছোঁৱে যে আমি অলৰেডি বিটিআৰ চৰকাৰো অলৰেডি এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা খুব চোকা দৃষ্টিৰে আমাৰ বাহিৰৰ পৰা অহা যোনটো কাপোৰ ইয়াক ৰোধ কৰাৰ কাৰণে কাম কৰি আছে। আমিও এইকেইদিন প্ৰশাসনৰ লগত কথা বাৰ্তা চলি আছে যে আমাৰ মচলপুৰ অঞ্চলত বা আমাৰ এই জালা বা আঠিয়াবাৰী সেইবিলাক অঞ্চলবিলাকৰ বহুত মানে গামচা আৰু আমাৰ বিশেষ কৰি এই বিহুৰ সময়ত ডুপ্লিকেট বিহুৱান আহি পৰিছে, ইয়াক চিজ কৰাৰ ব্যৱস্থা ল'ব লাগে বুলি আমাৰ বাক্সা প্ৰশাসনৰ লগত কথা হৈছে আৰু অতিৰে সেই কাম কাজ এই 2-3 দিনৰ ভিতৰত হ'ব। क'क्राझार सहरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2023-24 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो। थिथागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 7 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो। बे फरायसालियाव गुन गोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर। थाखो फोरोंथायनि अनगायैबो योगा क्लासेस, बेसिक कम्पिउटार एडुकेशन, इंग्लिश स्पीकिंग स्किल्स, मैथ्स एंड साइंस प्रोजेक्टिं, हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं। बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं। गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पाब्लिक स्कुलाव मुं थिसननोब्ला नैबे मबाइल नम्बर 6000853288 एबा 8638167582 आव कल खालामनानै स्लट लानो हागोन।